আরে ইমান খুব হয় না আরে নোৱাৰো বাচ্চা वाला आफ्टर एक्सरसाइज केजी एक्सरसाइज बिहो बेटा चलिए मारते हैं चलो देखते हैं ये हेलो गाइज गुड मर्निंग আজি মোৰ 33 নম্বৰ দিন হয় আৰু তাতে আজি গোসাই বিহু তো এতিয়া বাইছে 11টা আৰু প্ৰথম মিলটো মই ৰাতিপুৱা ললো প্ৰায় 10টা মান বজাত ওটছ লৈছো মই 200 গ্ৰাম ওটছ ললো প্লাস গুড় ললো 100 গ্ৰাম ইয়াৰ পিছত নেক্সট মিলটো লম ভাত আৰু আলু আলু লম মাত্ৰ 400 গ্ৰাম ভাত লম 200 গ্ৰাম সো মিলটো আপোনালোকক মই দেখুৱাম কেনেকৈ লওঁ কেনেকৈ খাওঁ পুৰণা এক্সাৰসাইজৰ প্ল্যানখিনি শেষ হ'ল এতিয়া আজিৰ পৰা ষ্টাৰ্ট হ'ব নতুন প্ল্যান সো নতুন প্ল্যানত কি কি থাকিব আপোনালোকে নিশ্চয় গম পাব ভিডিঅ'বোৰ চাই থাকক এক্সাৰসাইজবোৰ আমি যেতিয়া কৰিম তেতিয়া আমি এক্সাৰসাইজবোৰ কৈ যাম কি কি এক্সাৰসাইজ এড অন কৰিছো কি কি নতুন এক্সাৰসাইজ মাৰিম গোটেইখিনি আমি কম আৰু এইটো যেটো আমাৰ এক মাহৰ প্ল্যান থাকিব এক্সাৰসাইজৰ এইটো প্ল্যানত আমি মোৰ উইক পাৰ্ট বিলাকত বেছি ফোকাস কৰিম যেনেকৈ মোৰ উইক পাৰ্ট হৈ গৈছে ট্ৰাইচেপস আৰ্মস তাৰ পাছত হৈ গৈছে চেষ্ট শোল্ডাৰ এইকিটা বেক আৰু লেগস মোৰ ষ্ট্ৰং পাৰ্ট হয় সো বেক আৰু লেগস মই উইকলি ওয়ান্স ৰাখিম বাকি মাসল কিটা হয়তো উইকলি দুবাৰকে মাৰিম আৰু এইকেদিন কি হৈ আছে মানে টাউনৰ ঘৰৰ পৰা গাঁৱৰ ঘৰৰ পৰা টাউনৰ ঘৰ অহা যোৱা হৈ আছে বিহু বুলি আৰু যেহেতু নেকি মোৰ ব্যৱসায়টো একচুয়ালি দোকান মোৰ গাহৰি মাংসৰ দোকান আছে টাউনত কিন্তু মোৰ প্ৰডাক্টটো যায় গাহৰি মাংসটো ইফালৰ পৰাই যায় মোৰ গাঁৱৰ পৰা সো মই ইয়াত ৰেগুলাৰ আহিব লাগে কিন্তু এইকেদিন বিহু বুলি ঘৰতে থকা হৈছে আৰু ইয়াৰ পাছত আমি কি মিল লম দেখুৱাই আছো বলক সো ভিডিঅ'টো চাই থাকক নতুন এক্সাৰসাইজ হ'ব I'm very excited about my today exercise. So, এইখিনিতে এটা কথা শেয়াৰ কৰিব মন গৈছে আপোনালোকৰ মাজত মানে মোৰ কি হৈ আছে বহুত কাম বিজনেছ চাব লাগে খানা খাব লাগে ডায়েট মেইনটেইন কৰিব লাগে জিম মাৰিব লাগে তাৰ লগতে আৰু বিহু বুলি এইবিলাক বহুত কিবা কিবি কাম থকাৰ বাবে ভিডিঅ'বোৰ দিয়া লেট হৈছে আৰু একচুৱেলি মোৰ মোবাইলটো অলপ প্ৰব্লেম হয় মানে ই বহুত ভিডিঅ' বহুত হৈ যায় প্লাস এডিট কৰোঁতে মোবাইলটো অলপ হেং মাৰে তো সময়ত ভিডিঅ'বোৰ আপলোড দিব পৰা নাই লেটকৈ হ'লেও ভিডিঅ' আপলোড দিমেই কাৰণ 100 দিন আপোনালোকক যিহেতু নেকি মই আপোনালোকক কৈছিলোঁ যে 100 দিন প্ৰত্যেক দিনা এটা ভিডিঅ' দিম ৰেষ্ট ডে হ'লেও মই দিম সিদিনাখন ৰেষ্ট ডেত কি কৰিছোঁ সো ভিডিঅ'বিলাক চাওক আৰু মোক সাপোर्ट কৰক हेलो गाइस आज देखने वाले हैं आप 4 केजी आलू है 400 ग्राम आलू है आप देख रहे हैं कैसे ठूस रहे हैं मुंह में अभी देखते जाइए सो गाइस আলহী বহুত আছে ঘৰত সেইটো কাৰণে ডাইনিঙত খাব পৰা নাই লৈ আহিছো বেলেগ এটা ৰুমলে তো ইয়াত আছে কি আছে 200 গ্ৰাম ৰাইচ বইল দালি আজি বিহু মানে আজি গোখাই বিহুটো মাছ মাংস নাখায় বোলে বইল খাব সো বইল দালি প্লাস 100 গ্ৰাম গাজৰ আৰু বিটৰুট সো এটো খাই লওঁ তাৰ পাছত মই যাম চাৰিআলি ভিডিঅ'টো চাই থাকো পুৰহি কি হল আমাৰ মোৰ ওয়ার্কআউট কমপ্লিট মিস হৈ গল বহুত কাম আছিল আপোনালোকে মই ভিডিঅ'টো আপলোড কৰিছো আপোনালোকে চাইছে চাগে তো গম পাইছে আৰু যোৱাকালি আমাৰ এটা শ্বুট আছিল শ্বুটটো কৰোতে অলপ এক্সাৰসাইজ কৰা হ'ল বাট প্ৰপাৰ এক্সাৰসাইজ নহলে কালি মিক্সে হ'ল যোৱাকালি কোনো ধৰণৰ একচুয়ালি ব্লগ দিব মই নোৱাৰিলো ভিডিঅ' দিব নোৱাৰিলো জাস্ট আমাৰ যোনটো স্পেশাল শ্বুট আছিল বিহুৰ সেইটোৱে ভিডিঅ' মই আপলোড কৰিছো সো ভিডিঅ'টো চাওক আৰু মৰম দিয়ক তাৰ পাছত এটো হৈছে মোৰ বিহুৰ নতুন টি-শাৰ্ট নতুন ট্ৰেক প্যান্ট বিহু তেনেকে নাই খালি ট্ৰেক পেণ্ট এটা আহিব চাগে মোৰ আৰু ট্ৰেক পেণ্ট দুটা আৰু টি-শাৰ্ট দুটা আহিব চাগে জিমৰ কাৰণে মই
বেলেগটো থাকে শ্বপিং নাই আছে বাকি সব এখানে লোৱা হোৱা নাই মই জিমৰ কাৰণে এটা ট্ৰেক লৈছো আৰু দুটা ইয়াত আজি দেখিব অলপ পাছত ৱৰ্কআউট কৰোঁতে আপাৰ দুটা আৰু লোৱাৰ এটা লৈছো বিহু বুলি মানে বিহুটো অলপ গৰমে গৈছে জিমৰ কাৰণে চ' এতিয়া আমি জিমলৈ যাওঁ আৰু ৱৰ্কআউট ছেশ্যনটো আজি ষ্টাৰ্ট কৰোঁ পাৰিলে লাষ্টত আমি অলপ কৈ দিম কি কি মাৰিলোঁ এতিয়া বলক ৱৰ্কআউট ষ্টাৰ্ট কৰোঁ চ' আজি আমি প্ৰথমে ষ্টাৰ্ট কৰিম চেষ্টৰ পৰা মই গোটেইখিনি ৱাৰ্ম আপ কৰি ল'লোঁ এতিয়া জাষ্ট অলপ ডিপছ মাৰি পেলাই চেষ্টটো পাম্প কৰি লৈছোঁ যেতিয়া নেকি আপোনালোকে এই ডিপছটো মাৰে কমপ্লিট ওপৰলৈ নাযাব কমপ্লিট ওপৰলৈ গ'লে আপোনাৰ ট্ৰাইচেপ মাছল হিট হ'ব প্ৰেছাৰটো ট্ৰাইচেপত আহিব চ' হাফ মাৰিব চ' এতিয়া বলক মাৰোঁ আজি কি মাৰিম বাৰবেল বেঞ্চ প্ৰেছ চেষ্টৰ আমাৰ টোটেল 4টা ছেটছ হৈ গ'ল আজি অলপ পুছ কৰিছোঁ টোটেল 45 90 প্লাছ 12-20 মিলাই 110 পুছ কৰিছোঁ ইয়াৰ পিছত আমি মাৰিম ইনক্লাইন ডাম্বেল ফ্লাই ভিতৰত বহুত হুলস্থুল হৈ আছিল সেইকাৰণে বাহিৰত ওলাই আহিছোঁ আপোনালোকে দেখিলে ভিডিঅ'ত আমি প্ৰথমে চেষ্টৰ বাবেল প্ৰেছ মাৰিলোঁ তাৰপাছত মাৰিলোঁ ইনক্লাইন ডাম্বেল ফ্লাই এতিয়া আমি মাৰিম বাবেল শ্বল্ডাৰ প্ৰেছ চ' আজি বাবেলত মাৰিছোঁ গোটেইখিনি এক্সাৰচাইজ চ' আজিৰ এক্সাৰচাইজখিনি হ'ব প্ৰত্যেকটো মাছলৰ দুটা এক্সাৰচাইজ চেষ্টৰ দুটা শ্বল্ডাৰ দুটা ট্ৰেপিজিয়াছৰ এটা থাকিব বেকৰ দুটা থাকিব আৰ্মছৰ এটা বাইচেপৰ এটা এণ্ড ট্ৰাইচেপৰ এটা চবৰে 3টা 4টাকে আমি ছেটছ মাৰিব ট্ৰাই কৰিম আমাৰ বাৰবেল শ্বল্ডাৰ প্ৰেছ হৈ গ'ল এতিয়া আমি আজি মাৰিম এটা নতুন এক্সাৰচাইজ বডি বিল্ডিং হিষ্ট্ৰীটো নতুন নহয় বাট আমাৰ হিষ্ট্ৰীত এই 100 দিনৰ হিষ্ট্ৰীত নতুন কি এক্সাৰচাইজটো আপৰাইট ৰ' ফৰ মিডল ডেল্টইড মেচিনত মাৰিম চ' চাইড চ' এইটো এক্সাৰচাইজটো বিগিনাৰে নকৰিব কাৰণ কিছুমান এনেকুৱা এক্সাৰচাইজ আছে যিটো আপোনাক দেখুৱাই দিলেও আপুনি কৰিব নোৱাৰিব কাৰণ তাত এটা মানে এক্সাৰচাইজবোৰ লাহে লাহে কৰোঁতে আপোনালোকে নিজে গম পাই যাব ফৰ্মটো কি পজিশ্যনত ৰাখিব লাগে চ' এক্সাৰচাইজটো যদিও কৰে আপোনালোকৰ মাছলত কোনো ধৰণৰ ফিল নহ'বও পাৰে সেইটো কাৰণে এইটো এক্সাৰচাইজ নকৰক এভইড কৰক আৰু যোনবোৰ নৰ্মেল বেছিক এক্সাৰচাইজ সেইবোৰ কৰক বেছিক এক্সাৰচাইজবোৰত মাইণ্ড মাছল কানেকশ্যন যদিও দিবও নোৱাৰে তথাপিও মাছলটো আপোনাৰ ব্ৰেক হ'ব কিন্তু এইবোৰৰ এক্সাৰচাইজত আপুনি মাইণ্ড মাছল কানেকশ্যনটো পূৰা হিট কৰিব লগা হয় কথাটো অলপ মনত ৰাখিব আমার केवल मिड रो मशीनत बड़ा हो गया थोड़ा हिंदी में बोलिए तो ट्राई कीजिए दो हिंदी में हम कैसे बोले हमारे को हिंदी आता ही नहीं है हमने अभी ये जो लैग पुल डाउन मशीन है उसमें मिड रो मारा है उसके बाद हम अभी जाएंगे मशीन लैग पुल डाउन दिस इज न्यू एक्सरसाइज इन आवर जर्नी चलो देखते हैं बूम
ইমান ৱেইট কোনে মাৰিব আপুনি মাৰিব আৰে আৰে ইমান খুব ৱেইট আৰে নোৱাৰো বাচ্চা वाला হাই জি মানে ভাঙি পেলা কেনেকুৱা লাগিলে জোছ Come on. বঢ়িয়া বঢ়িয়া Good, Jackman. Double creatine RG9 আৰু লগত বিহু after exercise কেজি exercise বিহু পিঠা টেষ্ট যে ব্ৰো হয় কিমান দিন workout কৰিব 4 মাহ হৈছে তো গ্ৰোটো হ'ব অলপ তোমাৰ ষ্ট্ৰাকচাৰটো আহিছে অলৰেডি শোল্ডাৰ কি কৰা প্ৰটিন ইনটেকটো বঢ়োৱা আৰু প্ৰটিনটো মডাৰেটলি কাৰ্বছটো বঢ়াই দিয়ে তাৰপাছত এক্সাৰচাইজটো গুড ফৰ্মত কৰা আৰু ফিল কৰিবা মানে এক্সাৰচাইজটো যাতে এনেকুৱাকৈ কৰা যাতে ঘৰত গৈ ফিল হয় যে আজি মই এক্সাৰচাইজ কৰিছোঁ আৰু আমাৰ নুৰভাই আছে নুৰভাই শিকাই দিব এক্সাৰচাইজটো কেনেকৈ কৰিব লাগে গুড ফৰ্মত বাকী পেচেঞ্চ ৰাখা ধীৰে 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 কাৰণ সময় লাগে বডি বনাবলৈ মোৰতো ধৰা টোটেল 5 বছৰমান হৈ গৈছে অলৰেডি ত' 2-3 বছৰ লাগিব এটা ধুনীয়া বডি বনাব হ'লেও তুমি যদি একদম ফ'কাছ দি কৰা 6 মাহত তোমাক মানুহে ক'ব যে আমাৰ বডিটো আৰু বনাইছে চেঞ্জ কৰিছে বুলি এই ষ্ট্ৰাকচাৰটো ধুনীয়া আহিছে ন ষ্ট্ৰাকচাৰটো ধুনীয়া আছে শোল্ডাৰত আৰু যিহেতু নেকি এক্ট'মফ হয় নে নহয় ফ্ৰেমটো এক্ট'মফ হয় বডিটো তোমাৰ এক্ট'মফ বডি হয় তোমাৰ কি হয় মানে টাইম কম্পালচৰি মাছটো গেইন হ'ব পাৰে টাইম গেইন কৰিব তোমাৰ কাৰণে মুস্কিল আছে আৰু সময় লাগে মানে পটককৈ ধৰা তোমাৰ ৱেইট গেইন নহয় চ' বাইচেপটো মাৰিলোঁ আপোনালোকে দেখিলে লেট পুল ডাউন মাৰিলোঁ আপোনালোকে ভিডিঅ' দেখিলে আজি ৱৰ্কআউটটো অলপ ফানি টাইপ হৈ গ'ল চ' গাইজ আজিৰ এক্সাৰচাইজ হৈ গ'ল ইয়াতে ফিনিছ আপোনালোকে যিহেতু নেকি দেখিলে কি কি এক্সাৰচাইজ কৰিছোঁ আজি এক্সাৰচাইজ বহুত ফানি হ'ল প্লাছ অলপ ক্ৰেজি টাইপো হ'ল চ' এতিয়া বাজি গ'ল 8:30 আৰু মোৰ এতিয়া বহুতকেইটা মিল ল'বলৈ আছে 3 পোৱা মাংস ল'ব আছে 100 গ্ৰাম ৰাইচ আৰু 6টা ডিম চ' এইখিনি ল'ব আছে সময় বেছি নাই চ' সোনকালে যাব লাগে নুৰ ভাই আজি এক্সাৰচাইজ ছেশ্যনটো কেনেকুৱা লাগিলে মজা লাগিল পুৰা ক্ৰেজি ৱৰ্কআউট হৈছে মিডুদাক চাই পেলাই কপি নকৰিব কোনো আৰু আমাৰ ছেক্সিয়েষ্ট টিচাৰ এজন আছে বিশ্বনাথ চাৰিআলি আজিৰ এক্সাৰচাইজ ছেশ্যনটো কৰি বহুত বঢ়িয়া লাগিলে আই হোপ কি আপোনালোকেও চাই ভাল পাইছে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই চ' গাইজ আজি কেছটো অলপ নগেন হৈ গ'ল আজিৰ ছেশ্যনটোত বাইচেপ এক্সাৰচাইজ কৰাৰ পাছত ট্ৰাইচেপ মাৰিলোঁ আৰু ট্ৰাইচেপ মৰাৰ পাছত আমি মাৰিলোঁ ট্ৰেপিজিয়াছ চ' সেই দুটা ভিডিঅ' একচুৱেলি মই নাপালোঁ মানে মোৰ ভিডিঅ'খিনি আমাৰ নুৰ ভায়ে কৰে নুৰ ভাই মোবাইলত গোটেই ভিডিঅ'খিনি থাকে চ' নুৰ ভাইৰ মোবাইলৰ পৰা বোলে ভিডিঅ' দুটা ডিলিট হৈ গ'ল কেনেকৈ নাজানো চ' লাষ্টত আমি বাইচেপৰ পাছত মাৰিলোঁ ট্ৰাইচেপত মাৰিলোঁ আমি কেবল পুছ ডাউন তাৰ পাছত মাৰিছোঁ আমি ট্ৰেপিজিয়াছৰ ডাম্বেল চেক্স